নমস্কাৰ বন্ধু বান্ধৱীসকল, বায়োছামিজ ইউটিউব চেনেললৈ স্বাগতম জনালো। আজি আমাৰ মাজত উপস্থিত আছে ভ্ৰাম্যমান জগতৰ এজন জনপ্ৰিয় অভিনেতা যোগেশ কাশ্যপ। Moram típico, moram dile diahi morelino. ব্যস্ততাৰ মাজত আমাক বহুমূলীয়া সময়খিনি দিয়াৰ বাবে অশেষ ধন্যবাদ। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনালো। ধন্যবাদ। আজি আপোনাৰ ফুল বায়োগ্ৰাফিটো অসমৰ ৰাইজৰ আগত দাঙি ধৰিব চেষ্টা কৰিম। আপোনাৰ ঘৰত মাতা নাম বা নিকনেমটো জনাব নেকি? মোক একচুৱেলি ঘৰত মাতে বাবা বুলি। মোৰ নাম যোগেশ কাশ্যপ। বাবা বুলি মাতে, মৰমতে মাতে। সেই বাবা। আপোনাৰ ঠিকনাটো? মোৰ ঠিকনা মংগলদৈ, দৰং ডিষ্ট্ৰিক্ট, দেওমৰনৈ পাটিদৰং, দৰং ডিষ্ট্ৰিক্ট। কিন্তু থাকোঁ মই কামৰ কাৰণে, মানে এই পেচাটোৰ কাৰণে থাকোঁ মই গুৱাহাটী। পিতৃ মাতৃৰ নাম আপোনাৰ? মোৰ দেউতাৰ নাম লাৱণ্য কুমাৰ ডেকা, মাৰ নাম দেৱমন্তী ডেকা। ঘৰত কোন কোন আছে? মোৰ ঘৰত আছে মা দেউতা, ভাইটি দুটা আৰু খুৰা খুৰী। আপোনাৰ ডেট অফ বাৰ্থটো জনাবচোন। 30 জুন। অভিনয় কেতিয়া আৰম্ভ কৰিছিলে আপুনি? অভিনয় একচুৱেলি মই যেতিয়া মোৰ 6 বছৰমান বয়স আছিলে, তেতিয়াই মই আমাৰ ক্লাব আছিলে দৰঙত, পাটিদৰঙত ক্লাব আছিলে। ক্লাবৰ পৰা আমাৰ লক্ষী পূজাত নাটক হৈছিলে, নাটক কৰা হৈছিলে ক্লাবৰ পৰা। সেই তেতিয়াই নাটকবিলাক দেখিছিলোঁ। তাৰপিছত ভ্ৰাম্যমান থিয়েটাৰ আমাৰ তালৈ গৈছিলে। ভ্ৰাম্যমান থিয়েটাৰত মঞ্চস্থ কৰা নাটকবিলাক দেখি আকৰ্ষিত হৈছিলোঁ। তাৰপিছত নিজেই তেনেকুৱা হ'বলৈ এটা আশা, কেতিয়া মনত আশাই বাঁহ ল'লে মই সঠিককৈ ক'ব নোৱাৰিম, কিন্তু তেতিয়াৰ পৰাই সেই মোৰ অভিনেতা হোৱাৰ ইচ্ছাটো মোৰ তেতিয়াৰ পৰাই আৰম্ভণি। আৰু সেই ইচ্ছাই চাগে প্ৰথমতে মই তেনেকৈ হাইস্কুলৰ যিবিলাক আমাৰ বছৰেকীয়া প্ৰগ্ৰেম থাকে, তাতে নাটক কৰিছিলোঁ, নিজে লিখিও অভিনয় কৰিছিলোঁ। গতিকে তেনেকৈ মোৰ কলেজ লাইফতো প্ৰাগজ্যোতিষ কলেজ গুৱাহাটী, তাতে মই এখন কলেজত গুৱাহাটীত নাটক কৰিলোঁ। তেনেকৈ চাইল্ডহুডৰ পৰাই মোৰ আৰম্ভ। 6 বছৰমান বয়সৰ পৰাই মই অভিনয়ৰ লগত অলপ অলপকৈ জড়িত হৈছোঁ। আপোনাৰ আদৰ্শ কোন অভিনয় জগতত অহাৰ কাৰণে? আপোনাক কোনে ফাৰ্ষ্ট মানে কি কৈছিলে? মোৰ অভিনয়ৰ আদৰ্শ আৰু যিয়ে মোক ইনস্পায়াৰ কৰিছিলে, এইটো দুটা বেলেগ বস্তু। মোক অভিনয়ৰ প্ৰতি আকৰ্ষিত কৰাত সহায়ক মানে দেখুৱাই দিয়া, মানে সেই লাইনটোলৈ মোক আগবঢ়াই নিয়া মানুহজন আছিল মোৰ খুৰা। আমাৰ জইণ্ট ফেমিলি। তেওঁ এজন আমি স্কুলৰ প্ৰধান শিক্ষক। তেওঁ মোক সৰুতে সেই য'তে তেনেকুৱা প্ৰগ্ৰেম হয় তাতে মোক আগবঢ়াই দিছিল, মঞ্চলৈ উঠাই দিছিল। আৰু ভ্ৰাম্যমান থিয়েটাৰ আহিলে গোটেইখন নাটক চোৱাৰ সুবিধা কৰি দিছিল। মানে তেওঁ ছাপোৰ্ট কৰিছিলে যে মই তেতিয়া 4খন নাটক আছিলে। সেই 4খন নাটক চাবলৈ মই মা দেউতাক খুব জোৰ কৰিছিলোঁ যে মোক 4খন নাটক মই চাওঁ। পঢ়াৰ কাৰণে কমাই দিব খোজে, কিন্তু খুৰাই একচুৱেলি মোক খুব ছাপোৰ্ট কৰিছিলে, ই চাওক। হয়তো তেওঁ ভাবিছিল চাগে যে ই হয়তো এই লাইনটোৰ প্ৰতি আকৰ্ষিত হ'ব বা হোৱাটোও তেওঁ বিচাৰিছিল চাগে। আৰু মোৰ আদৰ্শ অভিনেতা হ'ল, আদৰ্শ বুলি ক'লে একচুৱেলি প্ৰত্যেকজন অভিনেতাৰ, প্ৰত্যেকজন শিল্পীৰ ভিতৰত এটা নিজস্বতা থাকে, এটা নিজস্ব দিশত তেওঁলোক বেষ্ট, শ্ৰেষ্ঠ। নমস্কাৰ, মই যোগেশ কাশ্যপ। আপোনালোকে বায়োছামিজ নামৰ যিটো ইউটিউব চেনেল আছে, সেইটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব, আৰু বেল আইকনটো টাচ কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।